নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগবাঢ়ো মুখ্য সংবাদলৈ। বুঢ়াপাহাৰত বাঘৰ সৈতে বাঘৰ সংঘৰ্ষ। এটি ঢেঁকীপতীয়া বাঘৰ কৰুণ মৃত্যু। ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এটি ঢেঁকীয়াপতীয়া বাঘৰ কৰুণ মৃত্যু ঘটিছে। এই অঞ্চলত দুই বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ঢেঁকীয়াপতীয়া বাঘটোৰ কৰুণ মৃত্যু ঘটিলে। বন বিভাগৰ সূত্ৰ অনুসৰি এই অঞ্চলত বাঘৰ সংখ্যা বৃদ্ধি পোৱাত পৰিসৰ সংকীৰ্ণ হোৱাৰ বাবে বাঘ দুটাই নিজৰ মাজতেই যুঁজ কৰিবলৈ আৰম্ভ কৰে। এই সংঘৰ্ষত এটি বাঘ গুৰুতৰভাৱে আহত হৈ স্থানত মৃত্যুবৰণ কৰে। ঘটনাৰ পিছতে বনকৰ্মী, বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু লগতে বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ পঠোৱা হয়। বন বিভাগৰ মতে ই প্ৰাকৃতিক পৰিঘটনা, কিন্তু ইয়াতেই বনাঞ্চলৰ ভিতৰত বাঘৰ বাবে পৰ্যাপ্ত স্থান ৰক্ষা কৰা কিমান গুৰুত্বপূৰ্ণ সেয়া স্পষ্ট। সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।